নমস্কাৰ খাৰখোৱা ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি যাম আমাৰ গাঁৱৰে এটা মৈদাম আছে গাঁৱতে। সেই মৈদামটো ৰজাৰ দিনীয়া নহয়, ৰজাৰে মৈদাম। আৰু সেই মৈদামটোনো কোন ৰজাৰ মৈদাম আহোম যুগৰ, সেই আপোনালোকক দেখুৱাম, তাৰ সবিশেষ জনাম। আৰু মই তাৰ ইতিহাসো মই যুগুত কৰি থৈছোঁ, তাৰ বিষয়ে জনাম। লগতে আমাৰ ইয়াত আছে কেইটামান দুটা ৰজাদিনীয়া, দুটা নহয় তিনিটা ৰজাদিনীয়া আলি, সেই আলিকেইটা দেখুৱাম। আমাৰ এনেকুৱা এখন অখ্যাত গাঁৱত মৈদামনো কিয় দিলেহি আৰু কাৰ মৈদাম দিলেহি, কোন ৰজাৰ মৈদাম দিলেহি, এইটোও দেখুৱাম। আপোনালোকে তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক। এই খাৰখোৱা মানুহ যে মানে কথাবোৰ লাগি ধৰে আৰু, খাটি অসমীয়া মানুহ যে। এইখন বাইকত উঠিম, এতিয়া বাইক লৈ যাম। এইটো যে দেখিছে, এইটো চিটটো ফাটি আছে মানে, সেইটো কাৰণে বৰষুণ দিলে পানী সোমাই যায়। সেইকাৰণে এইটো দি লওঁ, তেতিয়া পেণ্টটো নিতিতে। তেতিয়াহ'লে বলক। আমি খাৰখোৱা অসমীয়া, আমি খাৰখোৱা অসমীয়া। এতিয়া আমি ধোদৰ আলিৰে আমগুৰি নগৰৰ পৰা পূব দিশলৈ, অৰ্থাৎ আমগুৰি নগৰৰ দিশৰ পৰা নামটি নগৰৰ দিশলৈ আহি আছোঁ। আমগুৰি নগৰৰ পৰা ধোদৰ আলিৰে যদি পূবলৈ 7 কিলোমিটাৰমান আপোনালোক আহে, তেতিয়াহ'লে আপোনালোকে চামগুৰি অঞ্চলটো পাব। আৰু এই চামগুৰিতেই ৰজাদিনীয়া ধোদৰ আলি, মেহগড় আলি আৰু চেউনী আলি সংযোগ হৈছে। আৰু এইখনেই সেই চামগুৰি। আৰু এইটো সোঁহাতে যিটো ৰাস্তা ফাটি গৈছে, প্ৰথমেই পাব আমগুৰি ফালৰ পৰা আহিলে, এইটোৱে হৈছে মেহগড় আলি। এইটো দেখিছেনে, এইটোৱে মেহগড় আলি। আৰু এই মেহগড় আলিৰ পৰা পুনৰ পূবলৈ যদি ধোদৰ আলিৰে 100 মিটাৰমান যায়, তেতিয়া আপোনালোকে চেউনী আলিটো পাব। আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। এইটোৱে হৈছে বাওঁহাতে যিটো দেখিছে, এইটোৱে হৈছে জয়ধ্বজ সিংহৰ দিনৰ চেউনী আলি। আৰু এইখনেই ঠাই চামগুৰি অঞ্চল, য'ত 3টা আলি যোগ হৈছে। আৰু এই চামগুৰি অঞ্চলৰ পৰা প্ৰায় পুনৰ পূবলৈ যদি 400 মিটাৰমান যায়, তেতিয়াহ'লে ৰজা মৈদামটো পাব। আৰু চামগুৰি অঞ্চলৰ পৰা পোনে আহি প্ৰথমে আহি এই এখন দলং পাব, টিপুক নদীৰ দলং। এই দলংখন পাৰ হৈ পুনৰ পূবলৈ যাত্ৰা কৰিলে আপোনালোকে ৰজা মৈদাম পাব। এইখন আমি যিখনত উঠিছোঁ, এইখন হৈছে টিপুক নদীৰ দলং। আৰু এই নৈখনৰ পৰা পুনৰ আপোনালোক আগবাঢ়িব লাগিব। আৰু এইয়া আমি ৰজা মৈদাম পাইছোঁহি। এইটো দেখিছেনে, এইখনেই ৰজা মৈদামৰ গেট। আমি এইফালে সোমাই যাম। এইটো আমি পাইছোঁহি মৈদাম, ৰজা মৈদাম। এতিয়া আমি আহি পাইছোঁহি এই মৈদামটো। আৰু এই মৈদামটো হৈছে চামগুৰিত আছে। আমগুৰি নগৰৰ পৰা আপুনি পূবলৈ যদি আহে 6-7 কিলোমিটাৰমান, তেতিয়া চামগুৰি পাব। আৰু চামগুৰিতে যিকেইটা আলি দেখাইছিলোঁ, এটা মেহগড়, এটা চেউনী আলি, এই দুটা আছে, সেইকেইটাও ৰজাদিনীয়া। চেউনী আলিটো জয়ধ্বজ সিংহৰ দিনত বনাইছিলে। আৰু এইটো হৈছে চুহুং ৰজাৰ মৈদাম। বহুতে ভুল ভাবি থাকে যে ল'ৰা ৰজাৰ মৈদাম বুলি, চলিকফাৰ মৈদাম বুলি ভাবি থাকে, কিন্তু চলিকফাৰ মৈদাম নহয়, এইটো চুহুং ৰজাৰ মৈদাম। আৰু বাকী গোটেই ইতিহাস মই আপোনালোকক কৈ আছোঁ, চাই থাকক। আমি মৈদামৰ সিটো মূৰলৈ গৈ, সিটো ছাইডত গৈ আমি ইতিহাস ইয়াৰ বিষয়ে ক'ম। আহক তেতিয়াহ'লে চাই থাকক। আৰু ভিডিঅ'টোৰ শেষত আপোনালোকে দেখিব কিছুমান চিনেমেটিক শ্বট লৈ থৈছোঁ। চিনেমেটিক শ্বট আছে, আপোনালোকে চাই থাকিব দেই শেষলৈকে। এনেকৈ দেখিলে মৈদামটো বহুত চাপৰ যেন লাগে। আপোনালোকে ওচৰলৈ আহিলেহে গম পাব এইটো আচলতে কিমান ওখ। আৰু ইয়াত এবাৰ উঠি চালেহে গম পাব, ভৰিত থনথনাই যায়। আমাৰ ঘৰৰ ওচৰতে থকা এই মৈদামটোৰ বিষয়ে বহুতে সুধি থাকে, এইটোনো কাৰ মৈদাম। গতিকে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এই মৈদামটোনো কাৰ জনাম। আপোনালোকক এই প্ৰথমে কৈছোঁ যে এই মৈদামটো হৈছে চুহুং ৰজাৰ মৈদাম, চামগুৰি ফৰিদৰ ৰজা চুহুং ৰজাৰ মৈদাম। আৰু এই মৈদামটোৰ বিষয়ে আজি গোটেই তথ্যখিনি যুগুতাই দিছে মোৰ শ্ৰদ্ধাৰ ককাইদেউ বিতুপন গগৈ। আৰু তেখেত বৰ্তমান শিক্ষকতা কৰি আছে। আৰু তেখেতৰ ঘৰ বৰহেয়ক ডিবুৱাল গাঁৱত। আমগুৰি নগৰৰ পৰা 6 কিলোমিটাৰমান আহিলে আপুনি চামগুৰি অঞ্চলটো পাব। এই চামগুৰি অঞ্চলতে 3টা আলিৰ সংগমস্থল হৈছে চামগুৰি অঞ্চলটো: ধোদৰ আলি, চেউনী আলি আৰু মেহগড় আলি। ধোদৰ আলিটো গদাধৰ সিংহ স্বৰ্গদেউৰ দিনত বনাইছিলে, মই যিটো আগত দেখুৱাইছোঁ। আৰু মেহগড় আলিটো আহোম যুগৰে। আৰু যিটো চেউনী আলি, সেই চেউনী আলিটো জয়ধ্বজ সিংহৰ দিনত বনাইছিলে। আৰু গোটেই 3টা আলি চামগুৰি নামৰ যিখন ঠাই, সেই ঠাইখনতে, এই ঠাইখন চাওক, এইখনতে গোটেই 3টা লগ লাগিছে। আৰু এই চামগুৰি অঞ্চলৰ পৰা
প্ৰায় 1 কিলোমিটাৰমান পুনৰ যদি পূবলৈ আহে তেতিয়া এই মৈদামটো আপোনালোকে পাব ৰাস্তাৰ কাষতে সোঁহাতে পাব আমগুৰিৰ ফালৰ পৰা আহোঁতে সোঁহাতে। আৰু এই চুহুং ৰজাৰ মৈদামটো কিয়নো ইয়াত দিবলগীয়া হৈছিল আৰু তেখেতনো কোন আছিল আজি তাৰ বিষয়ে সবিশেষ জনাবলৈ আহিছোঁ। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো এই মৈদামটো দেখিছে পিছফালে যিটো মৈদাম, এই মৈদামটোত চুহুং ৰজাৰ লগতে তেখেতৰ বৰকুঁৱৰীকো ইয়াতে সমাধিস্থ কৰা হৈছিল। আৰু এই চুহুং ৰজা চামগুৰীয়া ফৈদৰ ৰজা আছিল। ইতিহাসৰ পাত লুটিয়াই চালে আমি গম পাম যে 1671 চনৰ পৰা প্ৰায় 11 বছৰ কাল আহোম যুগৰ এক কলংকিত অধ্যায় বুলি অভিহিত কৰা হয়। এই সময়ছোৱাতে লুখুৰাখনৰ দেবেৰা বৰবৰুৱা, বাঁহগড়ৰ ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁই আৰু মেটেকাতলীয়া লালুখোলা বৰফুকন ওৰফে বুঢ়া ফুকনৰ ছত্ৰছায়াত ৰজা ভঙাপতা আৰু কোঁৱৰ কুঁৱৰীৰ হত্যাযজ্ঞ চলিছিল। উল্লেখযোগ্য যে এই যিকেইজন বুঢ়াগোহাঁই হওক, বৰবৰুৱাই হওক বা লালুখোলাই হওক, তেওঁলোক এজনো কিন্তু ৰজা হ'ব পৰা নাছিল, কিন্তু তেওঁলোকে ৰাজ ক্ষমতা অবাধ গতিত ব্যৱহাৰ কৰিছিল। এওঁলোকৰ ষড়যন্ত্ৰতে উদয়াদিত্য, ৰামধ্বজ সিংহ, গোবৰ কোঁৱৰ, চুহুং কোঁৱৰ, চুদিনফা, চুদৈফা, জয়মতী কুঁৱৰী, টিপামৰ ৰজা, চাৰিঙা ৰজাকে আদি কৰি বহুতে প্ৰাণ বিসৰ্জন দিয়াৰ উপৰিও জীয়াতো ভুগিবলগীয়া হৈছিল। লাহে লাহে দেবেৰা বৰবৰুৱাৰ অটপালি আৰু অত্যাচাৰত অতিষ্ঠ হৈ সেই সময়ৰ স্বৰ্গদেউ ৰামধ্বজ সিংহই দেবেৰা বৰবৰুৱাক প্ৰাণদণ্ড দিবলৈ সাজু হয়। আৰু এই কথা দেবেৰা বৰবৰুৱাই গম পায় চাংমাই হতুৱাই 1674 চনত ৰামধ্বজ সিংহক ভাতত বিষ ঢালি হত্যা কৰে। ৰামধ্বজ সিংহক হত্যা কৰি দেবেৰা বৰবৰুৱাই চামগুৰীয়া ফৈদৰ চাও খামজাং ওৰফে চুহুং কোঁৱৰক ৰজা পাতে আৰু ৰামধ্বজ সিংহৰ এগৰাকী ৰাণীকে বৰৰাণী পাতে। আৰু এই বৰৰাণীগৰাকী হৈছে মোমাই তামুলী বৰবৰুৱাৰ জীয়েক আৰু লালুখোলা বৰফুকনৰ ভনীয়েক পাখৰি গাভৰু। চুহুং কোঁৱৰক ৰজা পতাৰ পিছত পুনৰ দেবেৰা বৰবৰুৱাৰ অটপালি আৰু অত্যাচাৰ বাঢ়ি যাবলৈ ধৰে। আহোম ৰাজতন্ত্ৰৰ মতে ৰজাৰ বাহিৰে আন কোনো বিষয়াই প্ৰাণদণ্ডৰ হুকুম দিব নোৱাৰে, কিন্তু এই দেবেৰা বৰবৰুৱা ব্যতিক্ৰম আছিল। তেখেতে সম্পূৰ্ণ ক্ষমতা হস্তগত কৰি নিজৰ মতে দেশ শাসন কৰিছিল আৰু প্ৰাণদণ্ডৰ হুকুম দিছিল। আৰু দেবেৰা বৰবৰুৱাৰ এনেবোৰ কাৰ্যত অতিষ্ঠ হৈ বৰৰাণীয়ে এদিন চুহুং ৰজাক কৈছিল, আপুনি যদিহে ৰজা তেন্তে দেবেৰাই ইমানবোৰ ক্ষমতা কেনেকৈ পালে? আপুনি যদি তেওঁৰ পৰা হাত সাৰিবলৈ কিবা এটা উপায় নলয় তেতিয়াহ'লে আপুনি ওপৰ হ'ব নোৱাৰিব আৰু আপুনি সদায় দেবেৰাৰ হাতৰ পুতলা হৈ চলি থাকিব লাগিব। বৰৰাণী এই সতৰ্কবাণী শুনি ৰজাৰ চেতনা ঘূৰি আহিল, কিন্তু ৰজাৰাণী এই গোপন কথাবিলাক দেবেৰাই নিয়োগ কৰা এজন লিগিৰাই শুনি আছিল আৰু এই লিগিৰাজনে গৈ দেবেৰাক সকলো কথা বিৱৰি ক'লে। আৰু তাৰ পিছদিনাই দেবেৰাই ৰজা আৰু কুঁৱৰীক তেখেতৰ কাৰেঙৰ চাঙতে বন্দী কৰি হত্যা কৰিলে। মাত্ৰ 21 দিনৰ ৰাজত্বৰ সুবিধা পোৱা এই চুহুং ৰজাক এই চামগুৰি অঞ্চলৰ বৰহক ডিবিল গাঁৱৰ ইয়াতে এইটো মৈদাম দিলে, ইয়াতে সমাধিস্থ কৰিলে। আৰু এইটোৱে হৈছে সেই চুহুং ৰজাৰ মৈদাম। এই চুহুং ৰজা কেনেদৰে ষড়যন্ত্ৰ কৰি দেবেৰা বৰবৰুৱা হত্যা কৰিছিল, লগতে তেওঁ বৰকুঁৱৰীকো একেলগে এইটো মৈদামতে পুতি থলে। এতিয়া কেনেদৰে এই চামগুৰীয়া ফৈদৰ ৰজাজনক হত্যা কৰি ইয়াত মৈদাম দিলে সকলো কথা গম পালে। এই মৈদামটোত মুঠ 4 কথা 11 লোচা মাটিৰে পৰিবেষ্টিত হৈ আছে। ইয়াৰ মাজতে এটা গাঁত আছে, মৈদামটোৰ মাজতে এটা গাঁত আছে। এইটো চব গাঁতটো কোনো দুষ্ট চক্ৰ হয়তো ধন সোণৰ আশাত এই গাঁতটো খান্দিছিল। আৰু ইয়াৰ কাষতে এখন স্কুল আছে, এইখন চাওক। এই স্কুলখন মৈদামৰ কাষতে থকা এই স্কুলখনৰ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীসকলে যদি মৈদামটো চাফ চিকুণ কৰি নাথাকিলেহেঁতেন তেতিয়াহ'লে এদিন এই মৈদামটো চৰণীয়া পথাৰলৈ পৰিণত হ'লহেঁতেন। চৰকাৰী প্ৰশাসনৰ লগতে পুৰাতত্ব বিভাগৰ বিভিন্নবিলাক আইন কানুন নীতি নিৰ্দেশনা থকা স্বত্তেও অসমৰ বহুতো প্ৰাচীন কীৰ্তিচিহ্ন আজিও উপযুক্ত ৰূপত সংৰক্ষিত হৈছে বুলি আমাৰ মনে নধৰে। বৰঞ্চ বহুতো কীৰ্তিচিহ্ন কালৰ গৰাহত নিচিহ্ন বা জহি খহি যাবলৈ ধৰিছে। তাৰেই এক জ্বলন্ত উদাহৰণ হৈছে চামগুৰিৰ স্থিত এই চুহুং ৰজা মৈদাম। আন বিভিন্ন ঐতিহাসিক সম্পদসমূহৰ সংৰক্ষণলৈ যি প্ৰচেষ্টা বিভাগে হাতত লৈছে, কিন্তু আহোম শাসনৰ এক কৰুণ ইতিহাসৰ ধ্বজাবাহী এই চুহুং ৰজা মৈদামে আজিও গুৰুত্ব পোৱা নাই বা বঞ্চিত হৈ পৰিছে। সদৌ শেষত সকলোলৈ এটাই অনুৰোধ, এনেধৰণৰ কীৰ্তিচিহ্নবিলাক যাতে সংৰক্ষণ কৰি ৰাখে।